সকলোকে স্বাগতম। আজি মই ৰন্ধা অসমীয়া থালিখনত এইখিনি ৰান্ধিলোঁ। আচলতে মই ৰান্ধি খুব ভাল পাওঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু সজায়ো ভাল পাওঁ। ৰান্ধি পেলাই বিধে বিধে সজায়ো ভাল পাওঁ, সেইকাৰণে ভিডিঅ' আকাৰে বনাই থওঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। এয়া দেখিছেনে, এয়া ভাত দিলোঁ, এয়া ভাত, তাৰপিছত এয়া অলপ ভেদাইলতা আৰু মাছৰ লগত তৰকাৰী বনালোঁ আৰু এয়া অলপ দাইল বনালোঁ। তাৰপিছত এয়া অলপ চয়াবিন আৰু আলুৰ ড্ৰাই ফ্ৰাই কৰিলোঁ আৰু লগত আছে বিলাহী আৰু তিয়ঁহৰ চালাড, বন্ধাকবিৰ চব্জি, দাংবডিৰ চব্জি আৰু এয়া পাতত দিয়া মোৱা মাছ, লগত আটা পাতো দিছোঁ আৰু টেঙা জলকীয়া, নিমখ আৰু কুন্দুলিৰ চব্জি। এয়াই আছিলে মোৰ আজি এই অসমীয়াৰ থালিখনত। সেইকাৰণে মই ৰান্ধি ভাল পাওঁ কাৰণে আপোনালোকলৈ শ্বেয়াৰ কৰি থাকোঁ। ধন্যবাদ।